हेलो बंधुসকল আজি আপোনালোকক লাউ বাকলি আৰু সৰু আলু কেনেদৰে ভাজি বনাই আপোনালোকক দেখাম লগত লাগিব হালধি কেঁচা হালধি আদা নহৰু পিয়াজ আৰু জলকীয়া এটা এই লাউ বাকলি গিটা মই কাটি লৈছো লাউ বাকলি এই বাকলি গিটা সৰু সৰুকে এনেদৰে মিহি মিহিকে কাটি ল'ব লাগিব আৰু আলু হেতু হিচাপত সৰু সৰুকে কাটি ল'ব লাগিব এতিয়া তেল অলপ ঢালিছো हेलो पूरा से हम তেল পকিলে এতিয়া মই মিঠি গুটি দিব কবলে পাহৰিছিলো মিঠি গুটি অলপ দিব মিঠি হৈ গৈছে এতিয়া মই পিয়াজ দিম কেঁচা হালধি খাব লাগে কেঁচা হালধি খালে তেজ চাফা হয় বুলি শুনিছোঁ আদা নহৰু কেঁচা জলকীয়া মই ৰঙচুৱাকৈ ভাজি ল'লোঁ এতিয়া মই চব্জিকেইটা দি দিম এতিয়া ভালকৈ মিলাই দিছোঁ তেলৰ লগত এতিয়া মই নিমখ দিম সোৱাদ অনুযায়ী আপোনালোকে চাই ল'ব হালধি দিম আৰু অলপ মিলাই দিব এয়া মই ভালকৈ লৰাই লৈছোঁ মিক্স কৰি লৈছোঁ চব্জিটো আপোনালোকেতো লাউ বাকলি পেলাই দিয়ে কোমলীয়া লাউ বাকলি আপোনালোকে থৈ এনেকৈ আলুৰ লগত ভাজি খাবচোন টেষ্টি লাগে বহুত এতিয়া মই ঢাকনিতে ঢাকি দিছোঁ কিছু সময় এতিয়া মই ঢাকনিটো খুলি দিছোঁ সাইজ এয়া হৈ গৈছে ভাজি আপোনালোকে গৰমে গৰমে ভাতৰ লগত খাব বহুত টেষ্টি পাব আৰু মোৰ ভিডিঅ'টো যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব বাই বাই